মালিনী মোৰ নাম লিখিলো ডেপজিট গলাকৈ ফটোখন মালিনী নেহাঁহিবা খলোৱা নাই বহুদিন চাবোন দিলেও নুগুচে চাপ মাৰিলেও নুগুচে চাবোন দিলেও নুগুচে চাপ মাৰিলেও নুগুচে ফটোৱালা মই গান্ধীনগৰৰ ফটো সদায় মই খাওঁ তুমি মাজনী জয়ানগৰৰ তোমাকে বৰ ভাল পাওঁ নেহাঁহিবা মোৰে কথা শুনি ভিকহু বুলিও তুমি নকবা যিকেইজন শিল্পী আপোনালোকৰ সন্মুখত আহিছে আটাইকেইজন হৈছে হৃদয়বান শিল্পী আৰু ইয়াৰ আপোনালোকক যেতিয়া মই গহপুৰীয়াত আহিলোঁ যেতিয়া গম পালে যে ভৃগু কাশ্যপ আৰু দেৱজিৎ আহিছে আপোনালোকৰ কোনোবাই মোক মনে মনে দুটা প্ৰশ্ন সুধিব কৈছে যে আপুনি মঞ্চত যদি থাকে আমাৰ বহুদিনীয়া দুটা প্ৰশ্ন আছে এই প্ৰশ্ন দুটা সুধিব এই দুটা প্ৰশ্নই মই সুধিব বিচাৰিছোঁ এতিয়া ভৃগু আহা চেলফি বহুত হ'ল আৰু ভৃগু হেল্ল' চেক গহপুৰটো আগত বহুত আহিছে চাগে আহিছোঁ এবাৰ দ্বিতীয়বাৰ ছেকেণ্ড টাইম এতিয়ালৈকে গহপুৰত নিজৰ ঘৰ বনাব পৰা নাই তুমি বনাম বুলি ভাবিছে এতিয়া খুব ধুনীয়া ছোৱালী আছে বুলি শুনিছোঁ কথাষাৰ গহপুৰৰ ছোৱালী যিমান ভাল ইয়াৰ ল'ৰাবিলাক বেছি ভাল অকণমান ল'ৰাৰ কথাও ভাবিবাচোন মইতো কমপ্লিটেই কৰা নাছিলোঁ আপুনি মাজতে ইণ্টাৰভিউ কৰি দিলে ল'ৰাবোৰ বেছি ধুনীয়া সেইটো মই জানো ইয়াৰ ছেকেণ্ড বাক্য সেইটো আছিলে আচ্ছা এতিয়া কথা হ'ল ভৃগু বহুত মানুহে প্ৰশ্ন কৰে এই প্ৰশ্নটো আপোনালোকে কৰি থাকে মই সুধি দিছোঁ মুকলিকে মই আপোনালোকৰে মানুহটো সেইকাৰণে মুকলিকে সুধি দিছোঁ ভৃগু প্ৰশ্নটো হ'ল ভৃগুৱে কিয় বেনি গাঠে এই প্ৰশ্নটো বহুতে সোধেনে আপোনালোকে সোধে এইয়া সদুত্তৰ লাগে আমাক উত্তৰ ডিপ্ল'মেটিকেলি নিদিওঁ গাৰ্লফ্ৰেণ্ড নাই মোৰ যিদিনাখন গাৰ্লফ্ৰেণ্ড পাম সেইদিনাখন মই টিকইনডাল কাটি দিম আই এম ছিংগল এণ্ড ৰেডি টু হেল্প হিম মিংগল ভৃগু ক'ৰ ল'ৰা জানেনে আপোনালোকে ক'ৰ কাৰ্বি আংলং য়েছ হয়নে হয় কাৰ্বি আংলঙৰ ল'ৰা ভৃগুৰ এখন বহল হৃদয় আছে মই ভৃগুক এইকাৰণে বেছি ভাল পাওঁ কাৰণ মই সাধাৰণতে দুখীয়া ল'ৰা ছোৱালীক এখন মঞ্চ দিবলৈ সদায় চেষ্টা কৰোঁ মোৰ অন্যতম সংগী হৈছে ভৃগু কাশ্যপ সেইকাৰণে ভৃগু মোৰ খুব আপোন আজি মোৰ সৈতে আহিছে থেংক ইউ আপোনালোকৰ আঁৰত এই মানুহজন আপোনালোকে দেখিছে সাধাৰণতে গীতিকাৰসকল সদায় আঁৰত থাকে লাটুমণিক আপোনালোকে খুব ভাল পায় মই এই কথাষাৰ খুব ভালকৈ জানো কেইবাটাও কেঁচা বিহুৰ স্ৰষ্টা হৈছে লাটুমণি ইতিমধ্যে লাটু আৰু কুসুম কৈলাশৰ গীতেটো আপোনালোকক শেষ কৰি পেলাইছে ইতিমধ্যে কিন্তু আপোনালোকে ভুল নকৰিব কেৱল ৱাশ্বিং পাউডাৰ নিৰ্মাৰ মাজতে লাটু নাথাকে লাটুৰ কেইবাটাও কেঁচা বিহু আছে যেনেটো মই নহয় ই ধৰি দেখুৱাব লাটু যেনে কেঁচা বিহু বহু বছৰ আগতে কৰিছিলোঁ ৰাইজে আঁকোৱালি লৈছিলে কিন্তু দুৰ্ভাগ্যবশতঃ সেই বিহুবোৰত সেই সময়ত নামবোৰ অহা নাছিল যেনে অকণমান এটা গাই দিছোঁ এহে নাচনি জানানে তুমি ৰুমালৰে চিলাই কাম ঐ বুজিবা জানো DMC সূতাৰ কিমান দাম ঐ কিনি দিম সূতা মই ঐ তৰা ৰুমাল এখন দিবা নেকি তাতে লেখি তোমাৰ নাম মচিবলৈ কপালৰ ঘাম
এইবাৰ আপোনালোকে গম পাইছে ভৃগু আৰু লাটু একেলগে গোট খাইছে। মই সাধাৰণতে ধাৰণা কৰোঁ 1000 মান শিয়াল মৰিলে ভৃগু কাশ্যপৰ নিচিনা ল'ৰাৰ জন্ম হয়। আৰু এই ল'ৰাটো হৈছে একেবাৰে চিধা চাধা, একো নাই আৰু আৰু একো নাই 1000জন ভৃগু মৰিলে লাটুমণিৰ জন্ম হয়। 1000 মান ভৃগু মৰিলে লাটুমণিৰ জন্ম হয়। সেইবাবে এই মহাসংযোগ দেৱজিৎ আহিব লাগে। আমাৰ মৰম লগা ল'ৰা দেৱজিৎ বৰা, ফেচবুকৰ পৰা আৰম্ভ কৰি শিৱসাগৰলৈকে। দেৱজিৎৰ প্ৰতি প্ৰশ্ন গহপুৰবাসীয়ে যিটো কৈছিল সেইটো মই সুধি ল'ব বিচাৰিছোঁ। বাকী কথা বিহু পাতিম আকৌ। দেৱজিৎ তোমাক এই প্ৰশ্নটো কৰিছে যে তুমি মূৰত এইখন কিয় সদায়